নমস্কাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে বুলি। আৰু আজি বৰষুণ, এয়া চাওক কেনেকুৱা বৰষুণ আৰু স্কুল বন্ধ। চ' আমি গাঁৱলৈ গৈ আছোঁ আৰু দেখাম আপোনালোকক কেনেকুৱা চাৰিওফালে পানী হৈছে। আৰু আমাৰ আজি গাড়ীৰ ড্ৰাইভাৰ। চ' আজি এতিয়া ৰাতিপুৱা বাজিছে কেইটা বাজিছে? 8টামান বাজিছে না, বজা নাই ন? 8টামান বজা নাই। তথাপিতো বহুত ডাঙৰ বৰষুণ দেখাই আছোঁ আপোনালোকক। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। আৰু এয়া সম্পূৰ্ণৰূপে বৰষুণ দি আছে আৰু হয়তো বেছি সময় নাই, 2-3 ঘণ্টামান থকাৰ পিছত আমি হয়তো গাঁৱলৈ যাব নোৱাৰিম, ইয়াতে ফচি যাব লাগিব। সেইকাৰণে আমি ওলাই দিলোঁ ইয়াতে। আৰু এতিয়া এয়া চাওক বৰষুণ, বহুত ডাঙৰ বৰষুণ। কালি ৰাতিৰ পৰা যিটো হাৰত বৰষুণ দি আছিলে সেইটো হাৰত দিয়ে আছে, নন ষ্টপ বৰষুণ দি আছে। বৰষুণ কমাই নাই অলপো। চাৰিওফালে পানী পানী পানী। অলপমান সেউজীয়া সেউজীয়া দেখিবলৈ ভালো হৈছে, কিন্তু তথাপিতো বহুত বৰষুণৰ কাৰণে বেয়াও লাগিছে। মানুহবিলাকৰ বহুত দিগদাৰ হৈছে এই বৰষুণত। এয়া মালিকে মাছ আনিবলৈ গৈছে। ইয়াত ঢেৰ মাছ ওলাইছে। আহাতি কিবা এটা সৰু এটা জাল এখনত মানে মাছ কৰে, মাছটো মাৰে, মাৰি বহুত সৰু সৰু মাছ ওলাই। এয়া মাছ ল'বলৈ লৈছে। মই এতিয়া গৈ আপোনালোকক দেখাব নোৱাৰিম, কাৰণ বহুত বেছি বৰষুণ, বহুত ডাঙৰ বৰষুণ দি আছে। সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰিম। মাছখিনি অনাৰ পিছত দেখাই আছোঁ। বতৰত মাছ খোৱাৰ মজাই বেলেগ, সৰু সৰু মাছ, যিটো লোকেল মাছ। কিন্তু হ'লেও দিয়কচোন, বানত পৰি থকা সকলৰ বাবে বহুতেই বেয়া লগা এটা সময়। কাৰণ যিসকলৰ ঘৰ বাৰী উটি গৈছে আৰু যিসকলে থাকিবলৈ জেগা পোৱা নাই। আৰু আমাৰ এইফালে এইটোৱে কি কৰি আছে চাওক, তাহাঁতৰ কাৰণে বহুতেই বেয়া লাগিছে। কিন্তু কি কৰিব এতিয়া, উপায়তো নাই। এইটোতো আৰু মানুহে কৰিব পৰা বস্তু নহয়, এইটোতো এটা প্ৰাকৃতিক দুৰ্যোগ। গতিকে যিমান পাৰে আপোনালোকে নিৰাপদ স্থানলৈ মানে যাবলৈ চেষ্টা কৰক আৰু পানীৰ ওচৰলৈ যাতে নাযায়। আৰু সেইটো সকলোখিনি গুৱাহাটীৰ ফালেতো বহুত বেছিয়ে পানী হৈ গৈছে। নলবাৰীত ইমান হোৱা নাই, নলবাৰী টাউনৰ ভিতৰলৈ হৈছে, কিন্তু আমি অলপমান ৰাস্তাৰ ইটো পাৰে আছোঁ। গতিকে পানী আমি পোৱা নাই, কিন্তু হ'লেও স্কুলবিলাক বন্ধ দিছে। কাৰণ কিয়, যিখিনি মানে দূৰৰ ষ্টুডেণ্ট আছে তাহাঁতৰ মানে জেগাই জেগাই পানী হৈছে। স্কুলখনত হোৱা নাই পানী, কিন্তু বেলেগ জেগাত পানী হৈছে। সেইকাৰণে স্কুল বন্ধ দি দিছে। কেতিয়ালৈকে দিয়ে সেইটো নাজানো বাৰু, হাই এলাৰ্ট জাৰি কৰিছে। আৰু সেইকাৰণে আমি ভাবিলোঁ ঘৰলৈ যাওঁ, কাৰণ ইয়াত থকাৰ পিছত এনেকৈতো আৰু ৰুমত থাকিব নোৱাৰি। আপোনালোকেতো জানেই আমি বৰ্তমান ভাড়াঘৰত আছোঁ পঢ়াৰ কাৰণে। আৰু এতিয়া গাঁৱৰ ঘৰলৈ গৈ আছোঁ। মই গাঁৱৰ ঘৰৰ পৰা মাছ মৰা ভিডিঅ' দিম বাৰু আপোনালোকক। আৰু এয়া মাছ লৈ আহিলে চাওক। আৰু এয়া মাছ লোৱা হৈ গ'ল, সৰু সৰু মাছ, পোৱালি মাছ। ইয়াৰে কিবা এটা ৰেচিপি দি পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কিমান ল'লা এইখিনি মাছত? 80 টকা। এয়া 80 টকা, মানে 40 টকা 40 টকা। কিমানকৈ আছে? আনুমানিককৈ দিছে, হয়তো আধা কেজিমানকৈ আছে এটাত। আধা কিলোৰ বেছি হ'লেও কম নহ'ব। এয়া মাছ গৈ খাব লাগিব। ঠিক আছে তেতিয়াহ'লে গৈ থাকোঁ। আৰু এয়া পৰিস্থিতি চাওক, ইমান বেয়া হৈ আহিছে, আন্ধাৰ নিচিনা হৈ আহিছে। এতিয়া 8টা বাজিলে ৰাতিপুৱা, কিন্তু একদম পূৰা আন্ধাৰ। মানুহে লাইট জ্বলাই জ্বলাই আহিব লগা হৈছে। ইমান আন্ধাৰ নিচিনা হৈ গৈছে। এতিয়াও 5টা বজাৰ নিচিনা হৈ আছে এতিয়াও। আৰু পানী দেখাম মই আপোনালোকক কেনেকুৱা পানী হৈছে। আৰু এয়া চাওক, এইটো এটা নদী। নদীটোৰ অৱস্থা চাওকচোন, একদম নদী মানে ৰাস্তা পাৰ হওঁ হওঁ হৈ আছে। এইফালে চাওক,
ৰাস্তাটো চিঙু চিঙু অৱস্থা। আৰু চবফালে পানীয়ে পানী। এয়া চবফালে পানীয়ে পানী, গ্লাছ খুলিবৰ উপায়ে নাই। এইফালে চব পানী, গোটেই পথাৰ একদম সাগৰৰ নিচিনা হৈ গৈছে। আৰু এয়া চব ৰাস্তাৰ ওপৰেদি পানী। এয়া ৰাস্তাৰ কৃষ্ণ, এয়া ৰাস্তাৰ ওপৰেদি পানী। এয়া চব এইফালে চব পথাৰে নে সাগৰে ধৰিবই নোৱাৰি, সম্পূৰ্ণ ৰাস্তাই বাগৰি গৈছে একদম পানী। এয়া চব ধৰিব পাৰিছেনে পৰা নাই বা আপোনালোকে? এই মানুহৰ পানীৰে কৃষ্ণ আৰু এইবিলাক চব মানুহৰ ঘৰত উপঙি আছে, মানুহৰ ঘৰ। আমি যে নাম ধৰিবলৈ আহোঁ আশ্ৰমখন, আশ্ৰমৰ অৱস্থা এয়া, ৰাস্তা নাই। মেডিকেলৰ চাব চেণ্টাৰ এইখন, অৱস্থা নাই, চব ভিতৰত একদম ডুবি গৈছে। ঘৰ আহি পালোঁ আমি, ঘৰৰ কাষত ইমান পানী। আৰু এইটো ফৰেষ্ট অফিচ, ফৰেষ্ট অফিচটো একদম চাওক ডুবি অৱস্থা নাই। মানুহৰ ঘৰত যোৱা ৰাস্তা অৱস্থা নাই। তেতিয়াহ'লে দেখিলে আমিতো ঘৰ পালোৱে, আৰু বেলেগ ভিডিঅ'ৰ সৈতে লগ পাম। কাৰণ কিয়, একেলগে যদি গোটেইখিনি দি দিওঁ আপোনালোকেও হয়তো দিগদাৰী পাব বা চাবলৈ দিগদাৰী পাব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। কি ভাল পালে, কি কৰিলে জনাব আপোনালোকে কমেণ্ট কৰি ভিডিঅ'টোত। আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। তেতিয়ালৈকে বাই বাই।